হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি ভাবিলোঁ বোলো নতুন মজা মানে এটা ইণ্টাৰেষ্টিং ভিডিঅ' এটা কৰোঁ বোলো। মানে কি হ'ল, আজি এঠাইলৈ গৈ আছোঁ, সৰু এটা মিনি ৰাইড এটা মাৰি দিওঁ বোলো। লগৰকেইজনো আহিলে, লগৰকেইজন মানে কোন গম পাইছে চাগে, সেইদিনাখনি যে আহিছিলে এইকেইজন মানে এই চৰাইলৈ যে আহিছিলে, সোমাবলৈ নিদিলে মানে যে কাৰেংঘৰত, সেই লগৰকেইজন একেলগে মানে ৰাইড এটা মাৰোঁ বোলো সৰু এয়া ভাস্কৰ দত্ত। তো মানে আমি বোলো অলপ মিনি ৰাইডটো মানে ক'ত যে আপোনালোকে টাইটেল থাম্বনেইল চাই চাগে কিবা এটা গম পাইছে, অৱশ্যে আপোনালোকে ইমান গম নাপাবও পাৰে। আৰু আপোনালোকক ভিডিঅ'টো আগলৈ চাই গৈ থাকক। মানে এটা ৱাটাৰফল টাইপৰ এটা বস্তু এটা দেখাম মানে। তো মানে কি হয়, ৱাটাৰফল নে কি ক'ব নোৱাৰো মানে, আগতে যোৱা নাই যিহেতু। লগৰ এজনৰ মুখত শুনিলোঁ জেগাডোখৰ কথা, আৰু বহুতে গৈছে অৱশ্যে। পিকনিক স্পট নিচিনা হয় মানে, আৰু অৱশ্যে মানে আমি লগত 3জন মানে আহিছোঁ ন, কিন্তু পিকনিক হিচাপত খাব। আৰু সেইকাৰণে বোলো অলপ এনেই গৈ আহোঁগৈ, কিনো হয় জেগাডোখৰ চাই আহোঁগৈ, আৰু আপোনালোকক বোলো মনৰ এক্সপিৰিয়েঞ্চটো প্ৰকাশ কৰোঁ। আৰু সুন্দৰ জেগাডোখৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে কি হ'ল, চবফালে বাগান, চবফালে বাগান মানে এটা সেউজীয়া পৰিৱেশৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে আগলৈ চাই গৈ থাকক। আৰু ফাইনেলি আমি মানে ভাড়া লগত পাইছোঁ, আৰু সম্পূৰ্ণ ডেষ্টিনেশ্যন পোৱাগৈ নাই। পাহাৰ চক গম পাব চাগে ক'লৈ আহিছোঁ যিহেতু, আৰু চক নাই। আমি আহি পিনি ফাইনেল ডেষ্টিনেশ্যন পাই গ'লোহি। আৰু ক'ত আহিলোঁ চাওক আপোনালোকে, চবফালে একদম পাহাৰ একদম পাহাৰ পূৰা। অৱশ্যে ক'ত আহিছোঁ, আমি আহিছিলোঁ বৰশিললৈ। শিৱসাগৰ গেলেকী ফালে আছে বৰশিল, য'ত মানে বৰশিল ডাঙৰ শিলগুটি পাথৰ আছে মানে। ইয়াত যিহেতু মানে গাড়ী জেচিবিয়ে পাথৰ উলিয়াই, তো মানে সেইকাৰণে ডাঙৰ সেইবোৰ চব ফকলেণ্ড কামত লাগিয়ে আছে। এইচব ফকলেণ্ড কামত লাগিয়ে আছে। তো মানে বৰশিল, আৰু আপোনালোকক তললৈ নামি যাব লাগিব, যিহেতু ঘাটৰ নিচিনা, আৰু তললৈ আমি নামি যাওঁ। আৰু পানী হৈছে যদিও নাজানো, মানে আমি ওপৰতে যিহেতু তললৈ যাব পৰা নাই, আৰু তললৈ গৈ পিনি সকলো আপোনাক দেখাম। বাইকখন মানে আমি অলপ আগত থৈ আহিলোঁ, যিহেতু মানে ইয়াত ছাৰ্ভিচৰ অফিচ আছে, এই অফিচত থৈ আহিলোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ ৰাস্তা চক মানে, যিহেতু মানে ডাম্পাৰবোৰ অহা যোৱা কৰে, শিলৰ কুঁহি আছে যিহেতু, আৰু ৰাস্তা মানে পূৰা ৰাস্তা বেয়া, বাইক পূৰা নেযায়। সেইকাৰণে আমি আগলৈ এনেকৈ খোজেৰে গৈ থাকোঁ। বেছি নাই, এই পামগৈ এতিয়া। আপোনালোকক দেখিছে যে সেই গছজোপা আছে, গছজোপা তলকৈ আমি নামি যাব লাগিব। ৰাস্তা চক পৰিলে মানে একদম ঢেলি আৰু ডাইৰেক্ট। আৰু ফাইনেলি এয়াই হৈছে বৰশিল। আমি ইয়াত বৰশিল পাই গ'লোহি। আৰু বহুত ডাঙৰ শিল মানে, আৰু শিলবোৰ মানে কি শিল আপোনালোকে যদি জানে কমেণ্ট এটা কৰি জনাবচোন, কি শিল। আৰু ইয়াত পানীৰ সোঁতৰ যিটো নিজৰা, আৰু বহুতেই গতিটো ধাৰা, মানে বহুত ধীৰ গতিত গৈ আছে পানীখিনি। আৰু মানে ইয়াত ডাঙৰ গাঁত হিচাপত মানে আছে, মানে যিহেতু আমাৰ নদীত ডুবি হিচাপত আছে পানীবোৰ আচলতে তাত গৈ জমা হৈছেগৈ। আৰু ইয়াত এই ফকলেণ্ডৰ কাম লাগি আছে, মানে যিহেতু শিলৰ খনি হিচাপত হয়, যিহেতু বৰশিল নাম। আৰু ইয়াত শিলৰ কাম চলি থকা হৈছে। আৰু আপোনালোকে এইটো মাহত নাহিব দিয়ক, জানুৱাৰী ফেব্ৰুৱাৰী মাহত নাহিব। মানে ৰাস্তা একদমেই বেয়া। আমি যেনে তেনে আহিছোঁ, স্কুটি মানে এডোখৰ জেগাত থৈ আহিছোঁ। আৰু আপোনালোকে এনেকুৱা মাহত নাহিব, জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহিলে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত আহিব, যিহেতু মানে জাম পাই ৰাস্তা একদম পূৰা বেয়া কৰি থৈছে। আৰু মই কথা বেছিয়ে ক'ব পৰা নাই, কিয়নো মানে পানী বহুত ইমানেই বেছি। আৰু মানে আপোনালোকে শুনিছে নহয় নাজানো,
কিন্তু আপোনালোকে ভিডিঅ'টো মজা লওক মানে আমি মোবাইলত ইমান নেদেখিব মানে যিটো ইয়াত ভাল লাগিছে ন আপোনালোকক মানে ক'ব নোৱাৰোঁ মানে আৰু যিহেতু ভাল লাগিছে হয় ৰাস্তা যিটো ঘটি আহিছে ৰাস্তা ইমানেই বেয়া আৰু আপোনালোকে যিহেতু আহে যদি প্লিজ কৈছোঁ আপোনালোকে এইটো ফেব্ৰুৱাৰী মাৰ্চ মাহত নাহিব আহিলে নৱেম্বৰ ডিচেম্বৰ মাহত আহিব মানে ভালকৈ উপভোগ আহিছিলোঁ বৰশিল ফুৰিলোঁ জেগা চালোঁ ফটো মাৰিলোঁ সকলো কৰিলোঁ আৰু অৱশেষত আমি যাওঁগৈ বাই বাই বৰশিল আৰু আমি অৱশেষত যাওঁগৈ বৰশিলক বিদায় দিলোঁ আহিলোঁ বৰশিলৰ পৰা ডাইৰেক্ট ঘৰ পালোহি মানে কোনো ৰক্ষা নাই ক'তো আহিলেই যিহেতু মানে ডাইৰেক্ট কলেজ গুচি আহিলোঁ আৰু যিহেতু কিমান দীঘলীয়া হ'ল নাজানো মানে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম একদম মাতি হ'লে চব মানে বতৰ একদম পূৰা হ'লে বাই বাই কৰিব নোৱাৰে